বিশ্বৰ অলিম্পিকত অংশগ্ৰহণ কৰাৰ সপোন ব্যক্ত কৰিলে গোৱাত স্বৰ্ণ পদক বিজয়ী সায়নিকা দত্তই। বিশ্ব অলিম্পিকত অংশগ্ৰহণৰ প্ৰবল ইচ্ছাৰ কথা ব্যক্ত কৰিলে গোলাঘাট ২ নং বৰজান লক্ষীবাৰীৰ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া থানেশ্বৰ দত্ত আৰু ববিতা দত্তৰ কন্যা সায়নিকা দত্তই। চলিত বৰ্ষৰ যোৱা ছেপ্টেম্বৰ মাহৰ ৪, ৫ আৰু ৬ তাৰিখে সুদূৰ গোৱাত ৰুৰেল এমেচাৰ নেশ্যনেল গেমছে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলখনিত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি স্বৰ্ণ পদক আঁচুৰি আনিবলৈ সক্ষম হৈছে লক্ষীবাৰীৰ সায়নিকা। সংবাদ মাধ্যমৰ লগত হোৱা এক সাক্ষাৎকাৰত দৰিদ্ৰ যুৱতীগৰাকীয়ে কয় যে অলিম্পিকত যোগদান কৰি বিশ্ব দৰবাৰত অসম তথা গোলাঘাটক পুনৰ বিশ্বৰ আগত চিনাকি কৰা মানস পুহি ৰাখিছে সায়নিকাই। কিন্তু ভবা কথা নহয় সিদ্ধি, বাটত আছে কণাবিধি, অৰ্থাৎ হাতত মণিৰাম নহ'লে অসম্ভৱ উক্ত যাত্ৰা। তেওঁ লগতে কয় যে অসমৰ চুকে কোণে অসংখ্য যুৱক যুৱতী আছে আৰু তেওঁলোকৰ অপৰিসীম ব্যক্তিত্ব আছে, কিন্তু আৰ্থিকভাৱে সক্ষম নোহোৱাৰ বাবে এগৰাকী সফল খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাত সফল নহয়। যদি চৰকাৰখনে সহায় কৰে তেন্তে নিশ্চয় তেওঁলোক আগুৱাই যাবলৈ সক্ষম হ'ব। গতিকে এই ক্ষেত্ৰত চৰকাৰে তেওঁলোকক কেনেধৰণে সহায় আগবঢ়ায় সেয়া গুৰুত্বপূৰ্ণ বিষয়। ৰাষ্ট্ৰীয় এটা পদক লাভ কৰিলে আপোনাৰ অনুভৱটো বহুতেই ভাল লাগিছে, কাৰণ নিজৰ ঠাইখনলৈ, গোলাঘাট জিলাখনলৈ, অসমলৈ এটা মানে নাম কঢ়িয়াই আনিব পাৰিছোঁ, সুনাম স্বৰ্ণ পদক অৰ্জন কৰি আনিব পাৰিছোঁ। এইকাৰণে মোৰ বহুত ভাল লাগিছে। পৰ্যায়লৈ যিটো আপোনাৰ যাত্ৰা চলিছে, হয়, য'ত আপুনি গৈছিলে তাত যিটো আপোনাৰ তাৰ অনুভৱটো কেনেকুৱা আছিল? অনুভৱটো ভালেই লাগিছে আৰু ভয়ো লাগিছিলে, কাৰণ মোৰ 3খন মেটচ হৈছিলে। আমাৰ 4 তাৰিখে আমাৰ ৱেট এইবিলাক লোৱা হ'ল আৰু মোৰ গেম আছিলে কেৰেলা, পাঞ্জাৱ আৰু ৰাজস্থান। এই 3 লগত মোক মেটচ হৈছিলে আৰু মই এখন বাই পাইছিলোঁ। মোৰ যিখন মানে ফাইনেল গেম হৈছিলে সেইখন মোৰ কেৰেলাৰ লগত আছিলে। কেৰেলাৰ লগত আছিলে চেইচা সিংহা বুলি কোৱা লগৰজনী, মানে মোৰ অপনেণ্ট। আৰু তাইও হয় বহুত ষ্ট্ৰং হয়, কাৰণ যেতিয়া ফাইনেল পায় বহুত মানে মেহনত কৰি পেলাই ফাইনেল পোৱা হয়। ভয়ো লাগিছিলে, কিন্তু লগৰবোৰে আৰু ছাৰে মোক বহুত সাহস দিছিলে আৰু মা দেউতালৈ মনত পেলাই মই বহুত ভালকৈ খেলিছোঁ। আৰু এতিয়া মানে যিহেতু মোকো পইচা ইমান প্ৰব্লেম হৈছিলে, মোকো প্ৰয়োজন হৈছিলে, সেই সময়ছোৱাতে মানে যিহেতু নেশ্যনেল লেভেলৰ অল আছাম খেলাৰ পাছতে মানে নেশ্যনেল লেভেলৰ বহুত পইচা প্ৰয়োজন হয়। সেইকাৰণে বহুত ল'ৰা ছোৱালীয়ে মানে সিমানতে সমাপ্ত কৰে। কিন্তু আমাৰ অসমত বা গোলাঘাট ডিষ্ট্ৰিক্টত বা আমাৰ গাঁৱে ভূঞে বহুতো মানে ভাল ষ্টুডেণ্ট আছে। সেইবিলাক ষ্টুডেণ্টে সেইমানতে মানে সামৰিব লগা হয়, কাৰণ সিহঁতৰ পাৰফৰ্মেঞ্চ ভাল থাকিলেও টকা পইচা অসুবিধাৰ কাৰণে খেলিব নোৱাৰে। মই এইটোৱে অনুৰোধ কৰিম যাতে চৰকাৰখনে মানে আমাক খেলা ধূলা ল'ৰা ছোৱালীবিলাক খুব বেছি মানে কমকৈ হ'লেও মাহেলী বা বছৰেকীয়া হ'লেও কিবা এটা যাতে সহায় কৰে, তেতিয়া মানে ল'ৰা ছোৱালীখিনিয়ে বহুত সকাহ পাব আৰু মানে এটা ভাল অসমখনলৈ বা ভাৰতখনলৈ এখন ভাল নাম কঢ়িয়াই আনিব পাৰিব। গোলাঘাটৰ পৰা অনুপম দাসৰ ৰিপৰ্ট, ৰদালি লাইভ।